ধুনীয়াকৈ পাৰ্কখন বনি আছে হয় সেইখন হ'লে মানে আৰু আপগ্ৰেড হৈ যাব বহুত দাম চোন তেওঁলোকে গাড়ী পাৰ্কিঙৰ সুবিধাখিনিও আছে হয় এই আহিলে পইচা দি দিয়ে বোলে আপোনালোক আহিলে আপোনাৰ ফেমিলিৰ লগত আহি ইয়াত ধুনীয়া ধুনীয়াকৈ গধূলি পূৰা ভিৰ হয় হেল্ল' গাইজ কি খবৰ চ' ব'লক আজি অলপ ওলাই যাওঁ আমগুৰি টাউনখন এক্সপ্ল'ৰ কৰোঁ চাই আহোঁ টাউনখন ৰাতি কেনেকুৱা হয় চ' আজি ওলাই আহিছোঁ ৰাতি অলপ ফুৰিম বুলি চ' ব'লক কি পাওঁ আপোনালোকক দেখাই যাম চ' এতিয়া পাই গ'লোহি দেখিছে আমগুৰি আই লাভ আমগুৰি ZG জুবিনদাৰ ফটো আছে ৰেল লাইন চ' ইয়াৰ অপ'জিটত এয়া চাওক এইফালে আছে গোটেই ফুড কৰ্ণাৰবোৰ ফাষ্ট ফুডবোৰ মানে চ' এতিয়া যাম দেখিছোঁ ঘুগুনি খাই লওঁ অলপ গৰম গৰম ঘুগুনি পকৰি এয়া ইণ্টাৰচিটি আহি আমগুৰি পাই গ'লহি চ' আমগুৰি টাউনৰ ৰোড ছাইড যোনবোৰ ফাষ্ট ফুড আছিলে চ' এতিয়া তাত নাই চ' ক'ত আছে মই আপোনালোকক দেখাইছোঁ ৰ'ব এয়া চাওক দীঘলী পুখুৰী লাইট বনাই দিছে আৰু ভাল লাগিছে চ' এতিয়া ঘুগুনি আৰু আলু চপ অৰ্ডাৰ দি দিছোঁ চ' বনাব এতিয়া মই জক এয়া চাওক বাইদেৱে ঘুগুনি পুখুৰী বনাই আছে জ্বলাটো বেছি নিদিব আলু চপ আছে নাই আলু চপ দিয়ক মোক এটা ত' এতিয়া ঘুগুনি টেষ্ট কৰিম বাইদেৱে দিলে এতিয়া বাইদেউ কাষ্টমাৰ ৰেছপন্স কেনেকুৱা ভালেই আগতকৈ ত' আহি আছে অঁ আগতে আমগুৰি টাউনত আছিলে চ' এতিয়া আমাৰ এই ট্ৰেইন লাইনৰ ছাইডত আহিলে গোটেই ফুড ষ্টলবোৰ চ' ধুনীয়া লাগিছে ইয়াত ধুনীয়া পৰিৱেশ চ' কাষ্টমাৰ ৰেছপন্স ঠিকে আছে অঁ গধূলি পূৰা ভিৰ হয় ন এতিয়াও মানুহ পূৰা আহি আছে বাইদেউ টেষ্টি বনাইছে বহুত আগৰ আমগুৰি টাউনত যিসকল ফাষ্টফুডৰ দোকান আছিল খুলিছিলে বা তেওঁলোক এতিয়া তাত নবহে চ' এতিয়া ৰেলৱে লাইনৰ ছাইডলৈ আহিলে বাইদেউ টাউনত দোকানবোৰ নাই ন এতিয়া ফাষ্টফুডৰ নাই এতিয়া সকলো এইফালে দি দিলে চ' এইটো জেগাটো কি বুলি কয় নাই দিয়কচোন এইটো বৰপুখুৰী পাৰ বুলি কয় বৰপুখুৰীৰ পাৰটো অঁ এতিয়া বৰপুখুৰীটো পাৰতো ধুনীয়াকৈ পাৰ্কখন বনি আছে হয় সেইখন হ'লে মানে আৰু আপগ্ৰেড হৈ যাব অঁ চ' আমগুৰিবাসীক আপুনি এতিয়া বৰপুখুৰী পাৰলৈ মাতিব ন হয় ইয়াত এতিয়া ফেমিলিয়ে লৈ আহিছে নহয় তেওঁলোকে গাড়ী পাৰ্কিঙৰ সুবিধাখিনিও আছে হয় আৰু নিজৰ ফেমিলিখিনি লৈ আহি খাব পাৰিব চ' ইয়াত গাড়ী পাৰ্কিঙৰ সুবিধাখিনিও আছে চ' আপুনি নিজৰ নহ'লে আপোনাৰ ফেমিলিৰ লগত আহি ইয়াত ধুনীয়াকৈ টাইম স্পেণ্ড ধুনীয়াকৈ কৰিব পাৰিব চ' আহিব পাৰে স্পেচিয়েলি আমগুৰিবাসীসকলক জনাইছোঁ চ' এতিয়া ঘুগুনি খাই মেলি আজৰি হৈ ল'লোঁ চ' এতিয়া টাউনলৈ ওলাই আহিছোঁ ব'লক টাউনত যি পাওঁ দেখাই যাম আৰু খুৰাই জালৰ কথা কৈছিলে চ' মাছ ধৰিবলৈ জাল এখন লাগে যদি পাওঁ চাম আৰু টাউনত ব'লক ত' জালৰ দোকান দেখি গৈছোঁ এতিয়া চাই আহোঁ ব'লক জাল পাই গ'লোঁ চাওক এইবোৰ জাল চ' এইবোৰ চাওক এফচি হ'ব নেকি জাল আকৌ সোধা এফচি নহ'ব চাগে দাদা ইয়াত জাল কেনেকুৱা ধৰণৰ আছে কওকচোন কেনেকুৱা ধৰণৰ জাল আছে গোঠা জালটো পোৱা হ'ব নাই গোঠা জাল ন যোনটো ৰাউণ্ডকৈ যে গোঠে সেইটো জাল নাই বুলি কৈছে অৰ্ডাৰ ল'ব নি হা আচ্ছা চ' জাল কেনেকৈ গুঠে চাওক দাদাই গুঠি আছে আপুনি ক'ত শিকিলে নিজে শিকা নেকি হা আচ্ছা এতিয়া পূৰা এক্সপাৰ্ট আৰু নেকি চ' দাদাৰ এখন দোকান আপোনাৰ দোকানখনৰ নামটো কি নাম দিয়া নাই ন চ' কিবা ডিছকাউণ্ট দিব নেকি আহিলে চাই মেলি দিব আপোনাৰ নামটো কি আছিলে আচ্ছা ঠিক আছে 1400 চ' এইখনত 1400 বহুত দামচোন এইটো ATM SBI ATM ইয়াত এনেই আহিলেই পইচা দি দিয়ে বোলে আপোনালোকে আহিব পাৰে আমগুৰিৰ পৰা যোনে চাই আছে ভয় খাই গৈছে ফুৰি মেলি আহি গ'লোঁ যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চ' আজিলৈ বাই